আজি মই বনাম দৈ বৰা। দৈ বৰাৰ কাৰণে মই ইয়াতে 1.5 কাপ মান দৈ লৈছো। এয়া মই অলপমান চাট মছলা লৈছো, জিৰা ধনিয়া গুড়া, জলকীয়া গুড়া, নিমখ, এয়া মই তেতেলী চাটনি বনাই ৰাখিছিলো তাৰে অলপ লৈছো, পদুনা চাটনি অলপ বনাইছিলো তাৰো অলপ লৈছো, আৰু চেনি। আৰু মই দৈ বৰাৰ কাৰণে যিকিটা বৰা লম মই এয়া মাটি দালি তিয়াই থৈ মই পিছি 3-4 ঘণ্টাৰ কাৰণে মই ইয়াত এনেকৈ ৰাখি দিম। কেৰাহীখন গৰম হলত মই অলপ ভাজিবৰ কাৰণে তেল দি লৈছো। এয়া তেল গৰম হৈছে। এতিয়া তেলখিনি গৰম হলত মই ধোচা যিটো মই ৰেডি কৰি থৈছিলো আগতে চাব পাৰিব, মোৰ ধোচা বনোৱা যিটো মিক্সাৰ আছিলে সেইটো মিক্সাৰৰে মই একেলগে বনাই লৈছিলো। এতিয়া এই মিক্সাৰখিনিতে মই নিমখ দি ভালকৈ মিলাই লৈছো। এতিয়া এটা এটাকৈ মই বৰাকেইটা ভাজি ল'ম। এয়া এটা এটাকৈ মই দি আছো। এইকেইটা অলপ মই এতিয়া সিজিলে লৰাই দিম। এয়া অলপ ৰঙচুৱা হৈছে। ভিতৰলৈ যাতে ভালকে সিজে এয়া মই চাই লওঁ। এয়া চব চামুচখনে ধুনীয়াকৈ কাটিব পৰা হৈছে, ভিতৰলৈকে সিজি গৈছে। গোটেইকেইটা মই এতিয়া নমাই থৈছো। এই বৰাকেইটা মই এখন ডিছত পানী লৈছো, অলপ নিমখ দি মই বৰাকেইটা পানীতে ডুবাই দিম। এনেকৈ 2 মিনিট মান সময় মই ৰাখি দিম। আনফালে মই দৈখিনি ৰেডি কৰি লৈছো। দৈখিনি ভালকৈ মিহিকৈ মই এতিয়া মিলাই ল'ম চেনি আৰু নিমখ দি। এয়া নিমখ দি লৈছো। ইয়াতে মই চেনি এচামুচ দিছো, 2 চামুচ দি দিছো, আৰু অলপ লাগিব দি দিছো। এইখিনি ভালকৈ ঘুটি মই মিহি কৰি ল'ম। এয়া আৰু অলপ ঘুটিব লাগিব। এয়া দৈখিনি ৰেডি হৈ গৈছে। গোটেইকেইটা বৰা মই ভালদৰে চেপি লৈছো আৰু এখন প্লেটত মই এনেকৈ লৈ লৈছো। এতিয়া মই ঘুটি থোৱা দৈখিনি বৰাকেইটাৰ ওপৰত ঢালি দিছো যাতে গোটেইকেইটা বৰা দৈৰে ডুব খাই যায়। আৰু অলপ দৈ দি দিছো। এতিয়া মই ইয়াৰ ওপৰতে জিৰা ধনিয়া পাউডাৰখিনি দি দিছো। অলপ এতিয়া চাট মছলাও দি দিম। জলকীয়া গুড়া অলপো দি দিছো। দেখিবলৈ ধুনীয়া লাগে, ৰঙা হৈ জিলিকি উঠে। এতিয়া চাট মছলা দিছো।
পদুনাৰ চাটনি অলপ মই প্ৰত্যেকটো বৰাৰ ওপৰত অলপ অলপ দি দিছোঁ। তেতেলী চাটনিও মই গোটেইকেইটা বৰাৰ ওপৰতে দি দিছোঁ। ভিডিঅ'টো চাই ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লগা আছে যদি কমেন্ট কৰিব। থেংক ইউ।